তাৰ ভিতৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা ওলাই গৈছোঁ একদম গুৱাহাটীলৈ, মানে বাহঁতৰ বিয়া আছে, তাত ফুৰিবলৈ যাম। অলপ গুৱাহাটীৰ বাছ আহিব, দাদাৰ লগতে যাম, মানে দাদা যিখন বাছত থাকে লক্ষী বাছ বলক পহুমত লগ। মেট্ৰিক পৰীক্ষা মানে পূৰা আজি পহুমত পূৰা ভিৰ চিৰ হ'ব। আমি যাবলৈ গুৱাহাটী যাওঁতে মানে পহুমত চাই যাম, মানে পূৰা ভিৰ হ'ব। এতিয়া শ্ৰীমন্ত দি আছে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা কেনেকুৱা হৈছে বা ইংলিছ পৰীক্ষা কেনেকুৱা গ'ল মজা। মানে আৰু পহুমতে গৈ দেখা যাব কেনেকুৱা ভিৰ হ'ব। এতিয়া ইমান এটা ভিৰ নহয়, মানে তথাপিও 8টাৰ পৰা 7, চাৰে 7টাৰ পৰা ভিৰ পৰা হ'ব। আজিতো খাটাং ভিৰ হ'বই। আমি পহুমৰা পাই গ'লোহি, মাতো অপেক্ষা বাছখনৰ কাৰণে। বাছখন আছিল 8টা বজাত, আমি 7:30 ওলাই আহিলোঁ, 9 বজালৈ ওলাই আহিলোঁ। তো গাড়ীখনে হ'ল হালধীয়া বাছত ৰখ পিনি ইয়াতে যাম আৰু এনেকৈ বহি ল'লোঁ বাছখনত ধুনীয়াকৈ চিটত, ধুনীয়া মজা বাছ, AC বাছ, আৰু পাই গ'লোহি বান্দৰদোৱা। বিশ্বনাথ চাৰিআলি নোপোৱাৰ আগত তেল ডিপুত তেল ভৰাই ল'লে আৰু আমি চাহ অকণমান খাই ল'লোঁ, আৰু তাৰপিছত ধুনীয়াকৈ যাত্ৰা আৰম্ভ আমাৰ কৰি আছোঁ। বিশ্বনাথ চাৰিআলি পাৰ হ'লোঁ এতিয়া বৰ্তমান, আৰু এয়া মানে এই বিশ্বনাথ চাৰিআলি পাৰ হৈ ৰাস্তা বনাই আছে, মানে অকণমান বহল কৰিছে ৰাস্তাটো, তেনেকৈ বনাই আছে। আৰু এনেকৈ গৈ আছোঁ দীঘলীয়া যাত্ৰাত, নাম চাম নাজানো আৰু জেগাবিলাকৰ। আহি পাই গ'লোহি কলীয়া ভোমোৰা দলং। এইখনে হ'ল কলীয়া ভোমোৰা দলং। আজি সৈতে মানে দুবাৰ পাৰ হৈছোঁ। আৰু এই গুৱাহাটী যোৱাৰ দুটা ৰাস্তাৰ মাজত যি ফুলৰ গছখিনি আছে, মানে বহুত ধুনীয়া ফুলৰ গছখিনি, বহুত ধুনীয়া লাগিছে, শাৰী শাৰীকৈ আছে। আৰু হোটেলত ভাতটো খাবলৈ সোমালোঁ, ভাতটো খাই লাহেকৈ আকৌ যাত্ৰা কৰিম আমি। ভাত পানী খাই দীঘলীয়া যাত্ৰাত আকৌ আৰম্ভ হ'ল আমাৰ। আমি যে কওঁ গুৱাহাটী দীঘলীয়া একা বেকা বাট, গান এটা যে ওলাই আছে, গুৱাহাটী দীঘলীয়া একা বেকা বাট। তো মানে ISBT লৈ যাওঁতে এইটো দীঘলীয়া একা বেকা বাট গুৱাহাটীৰ, বহুত মাথা ঘূৰাই যায়। মই পাই গ'লোহি ISBT বাছ ষ্টেণ্ড, আৰু নামিয়ে দেখিলোঁ আমাৰ ছবিক দাক, লখিমপুৰ আমাৰ জনপ্ৰিয় ইউটিউবাৰ। আৰু ইমানেই গাড়ী ভিৰ, পিছফালে দেখিছে নহয়, মানে বহুত গাড়ী ভিৰ। যাবলৈ মানে আমি বহুত লাহে লাহে শ্ল' যোৱা হৈছে। আৰু আমি পাই গ'লোহি দীঘলীয়া যাত্ৰাত শৰাইঘাট দলং। আৰু এই দলংখন মানে নিৰ্মাণ হৈছিল প্ৰথম 1958 চনত, আৰু মুকলি কৰিছিল 1962 চনত। তো এইখনে হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত থকা প্ৰথমখন শৰাইঘাট দলং। গাইজ পাই গ'লহি বৰপেটা পাঠশালা, মানে বৰজালি পৰে আৰু পাঠশালা। মানে লখিমপুৰৰ পৰা বহুত দূৰ জাৰ্ণি কৰি 12 ঘণ্টা আহি পাইছোঁহি। 7টা বাজিল আৰু এতিয়া 7:10 হ'ল। আহি ইয়াতে চাহটো খাই ল'লোঁ, খাই ধুনীয়াকৈ আৰু এতিয়া পাঠশালা যামগৈ। ভিনদেউ হৈ আছে নিবলৈ। এই গাড়ীবিলাক, এই ট্ৰাক দুখন দেখিছে নাই, এই ট্ৰাক দুখন হৈছে মানে ভূটানৰ পৰা চিমেণ্ট লৈ আহিছে ট্ৰাকটো। পাঠশালা ভিনদেউহঁতৰ ঘৰতে আমাৰ ভিনদেউ এইফালে মানে যাব পাৰি ভূটান, বেছি দূৰ নহয়, 35 কিলোমিটাৰ মাত্ৰ। গাছ পাই গ'লে ভিনদেউহঁতৰ ঘৰ, বিয়া ঘৰ আৰু